মই স্পৃহা ফুকনে আপোনালোকক এই ব্লগলৈ স্বাগতম জনাইছোঁ। ব্লগ বহুত দিন দিয়া নাই হোৱা বাৰু। আমি এফালে হাইয়ালৈ আহিছিলোঁ, এফালে আহিছিলোঁ চিংলুৰ বুলি কয় আৰু আমি ভাবিলোঁ সোমাই যাওঁ, তাতে পিকনিকৰ বতৰ আৰু হয় নাই। আমি তাৰমানে পিকনিকলৈ বুলি অহা নাছিলোঁ, এনেই সোমাই যাওঁ বুলি আহিলোঁ আৰু আকৌ ফেষ্টিভেলো হ'ব যিহেতু ফেষ্টিভেলৰ আগে বোলো সোমাই যাওঁ। ইমান ধুনীয়াকৈ আই লাভ চৰাইদেউ লিখি থৈ দিয়া আছে আৰু এফালে আমি এতিয়া সোমাই গৈছোঁ মৈদাম চাওঁগৈ বুলি ভাবিছোঁ আৰু চিংলু আইতা বায়েকৰ ঘৰলৈ গৈছিলোঁ বাৰু। মোৰ ভাগৰ আইতা ভাগৰ বায়েকৰ ঘৰলৈ আৰু মৰা যিহেতু তাৰমানে মানুহ এজন মৰিলে তাৰমানে দদৌ বুলি কয়, মই দদৌ বুলিয়ে ক'ব হ'বলা। সেই দদৌ ঢুকালে কাৰণে চব সময়তে ভিডিঅ' বনাবলৈ ভালো নালাগে নাই, তাৰ কাৰণে ভিডিঅ' নবনালোঁ। আহোঁতে বোলো ইয়াতে ভিডিঅ' যিমানখিনি পাৰোঁ বনাওঁ আৰু ক্লিপ কেইটামান থৈ দিলোঁ। সেইটো কাৰণে এই বোলো দিয়ে দিওঁ ভিডিঅ'টো, বহুত দিন দিয়াই নাছিলোঁ। এতিয়া আমি এনেই অকামকাকৈ ভিডিঅ' কৰিছোঁ আৰু জনাই নাজানে। আচলতে আমি সোমাওঁতে কিমান সময় হৈছিলে টাইমটো 3টামান বাজিব হ'ল। মানুহবোৰ অলপ যাব হৈছে আৰু এখন লোহাৰ নাও তাত আগৰ দিনৰ ৰজাবোৰে এখনে ব্যৱহাৰ কৰিছিল। তাৰপিছত টিকেট কাটি পিনি ভিতৰলৈ সোমালোঁ। মানুহজনে ক'লে বোলে টিকেট আকৌ হাইয়ালৰ মিউজিয়ামলৈ যাব পাৰি, সেইটো কাৰণে আকৌ যামগৈ আৰু তালৈ ফ্ৰী মাল। ষ্টেপত উঠাটোৱে বৰ দিগদাৰ মানে। এই উঠাতকৈ নমাটো বহুত দিগদাৰ, কাৰণ তাৰমানে পঢ়িবও লাগে, বয়োজ্যেষ্ঠ মানুহবোৰ তাৰমানে উঠাবলৈ অকণমান দিগদাৰো হয়। সেইটো কাৰণে এইবোৰ ইমান ধুনীয়া ছিজনৰ ফুল আৰু কেতেকী এজোপা আছিলে, সেইজোপা ভিডিঅ' কৰা নহ'লে। আছিলে আৰু এইবোৰ মৈদামবোৰ এইবোৰ নং লিখা আছে, কিমান নং 33 নং 34 নং বহুতলৈকে আছিলে ন, বহুত দূৰলৈকে আছিলে। আকৌ মেইন সেই মৈদামটোলৈ নগ'লোগৈ আৰু দুখন গেট আছে মানে মেইন মৈদামৰ এখন গেট। এইখনত বহুত মানুহ হৈছিলে, ইয়াতো মানুহ আচলতে প্ৰায় যাবই হ'ল। আমি যিটো সময়ত সোমাইছিলোঁ আমি আকৌ এনেই সোমোৱাহে। বহুত মানুহ আহিছে দেই পিকনিক খাবলৈ, তাৰমানে এইবোৰ পৰ্যটক নাই, সেইটো কাৰণে এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল নাই। ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ 3 নম্বৰটো হৈছে এতিয়া চৰাইদেউ মৈদাম। এতিয়াতো মানুহ আৰু হ'বই আৰু ইয়াত চব ভিতৰত সোমাই ফটো মাৰা মানুহ। এইখিনিতে এটা কথা কওঁ দেই, এই চৰাইদেউ মৈদামটো ইমান ওচৰতে হৈ পিনিও মই তাৰমানে অহাই নাছিলোঁ। আহোঁ ফেষ্টিভেলত আহিছিলোঁ, কিন্তু ভিতৰলৈ সোমোৱাই নহয় তাৰমানে গেটৰ ভিতৰলৈ। এনেই বজাই বজাই ফুৰোঁ আৰু বজাৰ চাই ভাল লাগে আৰু ন মেলাত। ইয়াত সোমোৱা নাছিলা আজি, সেইকাৰণে বোলো সোমোৱাই লৈ যাওঁ আৰু ছোৱালীজনী। ঢেৰ পাহাৰ, গোটেই হেৰিয়ে হৈ যায় মৈদাম। এই ইফালৰ ইখন মেইন গেটৰ মৈদামখনেদি আমি নগ'লোঁ, এইফালে আৰু আছে সৰু পাহাৰ, এইফালে নগ'লোগৈ। এখন শিলৰ নেকি, মোৰ শিলৰ নিচিনা লাগিলে, শিলৰে হ'বলা। এখন নিচিনা আগৰ দিনৰ বহা ৰজা আদিনৰ বস্তুবোৰ সঁচাকৈ দেই। আৰু এইবোৰ কিছুমান বস্তু খোদাই কৰি পিনিহে পোৱা হয় নাই, এইবোৰ বনোৱা চাগে শিলৰে নেকি। সেইবোৰ দেখিছেনে, মই যে কৈছিলোঁ নং লিখা আছে বুলি। মানুহবোৰ মৈদামত বহে বুলি, মৈদামত নবহিবলৈ কৈছে, মানুহবোৰে আকৌ মৈদামতে বহেগৈ ফটো মাৰি পেলাই মৈদামতে বহি লাগে। সেইকাৰণে তেওঁলোকে মানে প্ৰায় চাই ফুৰিছে আৰু পুলিচে। হয়ো বাৰু সেইটো। এইখন আচলতে মেইন গেটখন এইফালে, এটা মেইন চৰাইদেউ যিটো ডাঙৰ মৈদামটো এইফালে আছে। আমি এইফালে নগ'লোগৈ, আমাৰ সময়ো হ'ল যাতে। মোৰ আকৌ কিবা এটা খাওঁ খাওঁ লাগিয়ে থাকে ন, সেইফালে আইচক্ৰীম তাকে মুখত সোমাই ল'লোঁ। আৰু দেখিছেনে ইমান গাড়ী হৈছে। কমেই ইফালে মেইন ফিল্ডত য'ত মানে পথাৰখনত গাড়ী থৈছে খানা খোৱা, সেইডোখৰতো বহুত ডাঙৰ এৰিয়া, আমি তালৈ নগ'লোৱে। এইফালে আমি এতিয়া মিউজিয়াম বনাই আছে, এইটো 3 বছৰমান হৈছে বুলি কৈছে। মই সুধিছিলোঁ বাৰু, তাত মানে এইবিলাক মৈদামত মানে যিবোৰ বস্তু খান্দি পোৱা হয় মানে, সেইবিলাক বৰ ধুনীয়াকৈ মানে গ্লাছ ফিটিং কৰি ৰখাইছে আৰু তাতে চুকাফাৰ দিনৰ হেৰিয়ৰ মানে সেইবোৰ মূৰ্তি কাকত বনাই থৈছে, ৰজাৰ ৰাজপ্ৰসাদটো বা ৰজা কেনেকৈ আছিলে। ভিতৰলৈ মোবাইল নিবলৈ নিদিয়ে, ভাবিছিলোঁ বোলো ভিডিঅ' অকণমান কৰিম, ভিডিঅ' কৰিবলৈকে নহ'ল। ভিতৰডোখৰ এনেই বাহিৰডোখৰকে ভিডিঅ' কৰিছোঁ। পাপা আকৌ আগফালে ৰখি আছে। পাপা এখন নোসোমাই ন আমাৰ লগত ন, আমি দুজনীয়ে সোমালোগৈ আৰু বেলি পৰিব হ'লে আৰু মানুহবোৰ একদম লাষ্ট মুহূৰ্তত এইখিনি আছেগৈ আৰু মিউজিয়ামৰ ভিতৰলৈ মানুহ 10জনমানহে দিয়ে। এটা গ্ৰুপ সেইবাবে তাত নতুনকৈ বনাইছে। হ'ব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি থলোঁ দেই।